हेलो फ्रेंड्स, वेलकम टू आवर चैनल फैक्ट्स ऑन आसाम। प्रत्येक মানুহৰে মৃত্যু অনিবাৰ্য, কিন্তু কাৰ কেতিয়া মৃত্যু হ'ব কোনেও নাজানে। মানুহৰ জীৱনত বিভিন্ন ধৰণৰ ঘটনা সংঘটিত হৈয়ে থাকে, কিন্তু যদিহে আপোনাৰ ভাগ্য ভাল হয় তেন্তে যিকোনো বিপদৰ পৰা ৰক্ষা পাব পাৰে। আৰু এই ভিডিঅ'টোত তেনে কিছুমান ব্যক্তিক দেখিবলৈ পাব যি নিজৰ সৌভাগ্যৰ ফলত ভয়ংকৰ বিপদ তথা মৃত্যুৰ মুখৰ পৰা হাত সাৰিবলৈ সক্ষম হয়। তেন্তে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। সৰু ল'ৰা ছোৱালীৰ সৈতে হেনো ভগৱান থাকে। এই ভিডিঅ'টোত চাওক, এখন ৰখাই থোৱা চাৰিচকীয়া বাহনৰ সন্মুখত এটি কণমানি শিশুৱে খেলি আছে, কিন্তু এই শিশুটিলৈ মাক দেউতাক বা আন কোনেও ধ্যান দিয়া নাই। আৰু অলপ সময়ৰ পিছত এই গাড়ীখনৰ ড্ৰাইভাৰজন আহি এই গাড়ীখনত প্ৰৱেশ কৰে, কিন্তু এই ড্ৰাইভাৰজনেও এই শিশুটিলৈ লক্ষ্য নকৰে আৰু খন্তেক পিছতে এই শিশুটিৰ ওপৰেদি গাড়ীখন চলাই লৈ গুচি যায়। কিন্তু এই শিশুটি গাড়ীখনৰ তলেদি কোনো আঘাত নোপোৱাকৈয়ে সৰকি যায়। যদিহে শিশুটিৰ গাৰ ওপৰত গাড়ীখনৰ চকা উঠি গ'ল হয় তেতিয়া কি হ'লহেঁতেন ভাবি চাওক। এই শিশুটিৰ ভাগ্য ভাল আছিল যে ইমান এটা ডাঙৰ দুৰ্ঘটনাৰ পৰা জীৱনটো ৰক্ষা পৰিল। ঠিক তেনেদৰে এই শিশুটিকো গাড়ীয়ে মহতিয়াই থৈ যায়, কিন্তু এই শিশুটিয়েও গাড়ী তলেদি পাৰ হৈ যায় আৰু একো নহয়, যেন খোদ ভগৱানেহে ৰক্ষা কৰিলে শিশুটিক। বৰ্তমান সময়ত ফটো উঠাটো এক ফেশ্বন হৈ পৰিছে আৰু সকলোৱে সুন্দৰ পৰিৱেশত আৰু এখন ইউনিক ফটো উঠিবলৈ চেষ্টা কৰে। চাইনাৰ এই যুৱকজনেও এখন অলপ বেলেগতকৈ বেলেগ ফটো উঠাৰ উদ্দেশ্যে এখন পাহাৰৰ দাঁতিত এই শিলটোৰ ওচৰলৈ গ'ল। তাৰপিছত শিলটোৰ ওপৰত উঠি প্ৰথমে ফটো উঠিলে, কিন্তু তেনেদৰে ফটো উঠি তেওঁ সন্তুষ্ট নহ'ল। সেয়ে শিলটোত হাতৰ সহায়ত ওলমি লৈ ফটো প'জ দিবলৈ ধৰিলে, কিন্তু এনেকৈ বান্দৰৰ দৰে প'জ দি থাকোঁতেই হঠাৎ তেখেতৰ হাত দুখন পিছল খাই পাহাৰৰ তললৈ খহি পৰে। কিন্তু এখেত হয়তো যমৰাজৰ প্ৰিয়ন হ'ল, সেয়ে কিছু সময়ৰ পিছত জীৱিত অৱস্থাত ঘূৰি আহিল, কিন্তু এখেতে শৰীৰত গুৰুতৰভাৱে আঘাত পালে। আৰু এই কেমেৰামেনজনলৈ চাওক, এখেতৰ ঠাইত যদি মই হ'লোঁ হয় তেন্তে চাকৰিতকৈ আগত মোৰ জীৱনটোৰ কথা চিন্তা কৰিলোঁ হয়। আচলতে এই কেমেৰামেনজনক কাৰ ৰেচিং প্ৰতিযোগিতাত ফটো বা ভিডিঅ' তুলিবলৈ দিয়া হৈছিল। সেইমতে এখেত পথৰ দাঁতিত ৰৈ ফটো তুলিবৰ বাবে সাজু হৈ আছিল, আৰু তেনে সময়তে সন্মুখৰ পৰা আহি থকা এখন ৰেচিং কাৰে কেমেৰামেনজন ৰখি থকা দেৱালখনত তীব্ৰ বেগত খুন্দা মাৰে, আৰু আপুনি দেখিবলৈ পাইছে এই কেমেৰামেনজন মাত্ৰ 1-2 ইঞ্চিৰ ব্যৱধানত মৃত্যুৰ পৰা বাচি যায়। কিন্তু এই কেমেৰামেনজনো আচৰিত ধৰণৰ, ইমান এটা ডাঙৰ দুৰ্ঘটনা হোৱাৰ পাছতো এখেত ফটো তোলাতহে ব্যস্ত, যেন ভয় কি বস্তু এখেতে চিনিয়ে নাপায়। আৰু আনফালে এই ৰেচিং কাৰখনৰ ড্ৰাইভাৰজনো বাচিবলৈ সক্ষম হয়। ৰাস্তাত যান বাহনৰ ঘটনা প্ৰায় সংঘটিত হৈ থাকে, কিন্তু এই ভিডিঅ' ক্লিপছটোত যিটো ঘটনা দেখিব সেইটো দেখি আপুনি অবাক হ'ব। ইয়াত দেখিবলৈ পাইছে এখন ট্ৰাক আগুৱাই গৈ অলপ আগত বাওঁফালে টাৰ্ণিং লৈছে, আৰু হঠাৎ সিফালৰ পৰা আহি থকা ট্ৰাক এখনে তীব্ৰ গতিত এই ট্ৰাকখনত খুন্দা মাৰে, আৰু সেই গাড়ীখনৰ আগচোৱা ভাঙি চুৰমাৰ হয়। কিন্তু এই ভাগ্যৱান ড্ৰাইভাৰজনক চাওক, এখেতে গাড়ীখনৰ সন্মুখভাগেদি জঁপিয়াই মৃত্যুৰ পৰা হাত সাৰিবলৈ সক্ষম হয়, কিন্তু এখেতে কেনেকৈ জঁপিয়াবলৈ সক্ষম হ'ল সেই কথাহে বুজি নাপালোঁ। যদি কপালত মৃত্যু লিখা নাথাকে তেন্তে কোনে কি কৰিব পাৰে। হঠাৎ পথৰ দাঁতিত বহি থকা এই মানুহকেইজনৰ ফালে তীব্ৰ বেগত এখন চাৰিচকীয়া বাহনে নিয়ন্ত্ৰণ হেৰুৱাই তেওঁলোকৰ ওপৰেৰে বাগৰি যায়। কিন্তু আচৰিত কথা এই যে ইমান ভয়ংকৰভাৱে গাড়ীখন এওঁলোকৰ ওপৰেদি বাগৰি যায় যদিও কিন্তু সেই ঠাইত বহি থকা কোনো ব্যক্তি আঘাতপ্ৰাপ্ত বা মৃত্যু নহয়। এওঁলোক কেনেকৈ বাচি গ'ল সেই কথা কেৱল ভগৱানেহে জানিব। CCTVত ৰেকৰ্ড হোৱা এই বাইক আৰোহীজনে এই চাৰিচকীয়া বাহনখনত এনেদৰে খুন্দা মাৰে যে বতাহত কপাহ উৰা দি এখেত উৰি যায়, কিন্তু আচৰিতভাৱে এখেতৰ একো নহয়। কিন্তু আপুনি বাইক চলাওঁতে সাৱধান হওক, কাৰণ আপুনি এখেতৰ দৰে ভাগ্যৱান নহ'বও পাৰে। এই ডাম্পাৰখনে BOCত তেল ভৰোৱাৰ সলনি যেন মানুহ মাৰিম বুলিহে আহিছে। এই ডাম্পাৰখনে নিয়ন্ত্ৰণ হেৰুৱাই সকলোবিলাক মহতিয়াই লৈ যায়, আৰু এই কৰ্মচাৰীজন সৌভাগ্যক্ৰমে কথমপি ৰক্ষা পৰে। এই চাইকেল আৰোহীজনে গমেই নাপায় যে তেখেতৰ পিছফালে ট্ৰাকৰ চকাটোৱে মৃত্যুদূত হৈ দৌৰি আহিছে, কিন্তু ভাগ্য ভাল যে ট্ৰাকৰ পৰা খোল খাই অহা এই চকাটোৱে বেলেগ ফালে গতি কৰে, ফলত কোনো লোক হতাহত নহয়। বাইক ষ্টাণ্ট চাবলৈ যিমান আমোদজনক সিমানে বিপদজনকো হয়। এই ৰেচিং বাইক আৰোহীজনে ষ্টাণ্ট দেখুৱাই থাকোঁতেই হঠাৎ এই দৰ্শকগৰাকীৰ ফালে বাইকখন চুঁচৰি যায়, কিন্তু তৎক্ষণাত এই ব্যক্তিজনে জাপ মাৰি দিয়াৰ ফলত এখেত বাচি যায়, আৰু পিছফালে থকা গছজোপাত খুন্দা মাৰি বাইকখন ৰখি যোৱাৰ ফলত অন্য লোকো হতাহত হোৱাৰ পৰা ৰক্ষা পৰে। এই চাৰিচকীয়া কাৰখনে যেন এই বহি থকা ব্যক্তিজনলৈ লক্ষ্য কৰিহে আহিছে। এই কাৰখনে সৰ্বাধিক স্পীডত নিয়ন্ত্ৰণ হেৰুৱাই এখেতৰ ফালে গতি কৰে, কিন্তু এই মানুহজনে এই কথাৰ উমান পাই যথাসময়ত সেই ঠাইৰ পৰা আঁতৰি যায় আৰু এটা ভয়ংকৰ মৃত্যুৰ পৰা ৰক্ষা পৰে।
বিপদ কেতিয়া আৰু কেনেকৈ আহে কোনেও নাজানে। এই ল'ৰা দুজনে গছৰ তলত ৰৈ কথা পাতি আছিল। হঠাৎ গছৰ এটা ডাঙৰ ডাল ভাঙি এই ল'ৰা দুজনৰ নিচেই কাষতে সৰি পৰে, কিন্তু সৌভাগ্যক্ৰমে ল'ৰা দুজন মৃত্যুৰ পৰা ৰক্ষা পৰে। ঠিক তেনেদৰে এই ভিডিঅ'টোত পথৰ কাষত কেইজনমান কৰ্মচাৰীয়ে এজোপা গছ কাটি থকা অৱস্থাত এই মহিলাগৰাকী আগুৱাই আহে আৰু খন্তেক পাছতেই গছজোপাই মহিলাগৰাকীৰ ফালে ঢলি পৰে। কিন্তু এই মহিলাগৰাকীক চাওক, সামান্য ব্যৱধানত এখেত ভয়ংকৰ এটা বিপদৰ পৰা ৰক্ষা পৰে। ভাগ্যই আপোনাক যিমানেই লগ নিদিয়ক কিয়, আপুনি যদি সজাগ আৰু সচেতন হয় তেন্তে যিকোনো বিপদৰ পৰা বাচিব পাৰিব। এই ভিডিঅ'টোত ৰাস্তাৰে গাড়ীসমূহ চলাচল কৰি আছে, কিন্তু ৰাস্তাৰ কাষতে থকা এই ঘৰটোলৈ কোনো লক্ষ্য কৰা নাই। আপুনি যদি লক্ষ্য কৰিছে তেন্তে দেখিবলৈ পাইছে এই ঘৰটো লাহে লাহে ধ্বংস হ'বলৈ ধৰিছে। ঘৰটোৰ দেৱালসমূহ খহি পৰিছে, কিন্তু সিফালৰ পৰা আহি থকা এখন গাড়ীৰ চালকে এই কথাত গুৰুত্ব দিয়ে আৰু কিছু আঁতৰতেই তেখেতৰ গাড়ীখন ৰখাই দিয়ে আৰু তেখেতক দেখি বাকী গাড়ীসমূহো ৰখাবলৈ ধৰে আৰু কিছু মুহূৰ্তৰ পিছতেই এই ঘৰটো ৰাস্তাৰ মাজত ঢলি পৰে। যদি সেই চালকজনে সময়মতে সজাগ নহ'লে হয় তেন্তে হয়তো কেইবাজনো লোক মৃত্যুৰ মুখত পৰিল হয়। এই হেলিকপ্টাৰখন লেণ্ড কৰিবলৈ লৈছে আৰু এই দৃশ্য তলৰ পৰা কিছুমান কৰ্মচাৰীয়ে প্ৰত্যক্ষ কৰি আছিল, কিন্তু হঠাৎ এই হেলিকপ্টাৰখন বিজুতি হৈ ধ্বংস হ'বলৈ ধৰে আৰু তললৈ খহি পৰে। কিন্তু এই কৰ্মচাৰীসকলৰ ভাগ্য চাওক, এওঁলোক ইমান এটা ডাঙৰ বিপদৰ পৰা পলাই হাৰিবলৈ সক্ষম হয়। কেমেৰাত ৰেকৰ্ড হোৱা এই ভিডিঅ'টোত এটা বৃহৎ অট্টালিকা বিস্ফোটকৰ দ্বাৰা ধ্বংস কৰা হৈছে আৰু এই দৃশ্য দূৰৈৰ পৰা কিছুমান লোকে প্ৰত্যক্ষ কৰি আছিল। কিন্তু সেই সময়তে হঠাৎ সেই অট্টালিকাটোৰ পৰা শিলৰ দৰে এটা বৃহৎ টুকুৰা উৰি আহে আৰু এই টুকুৰাটো এই ব্যক্তিগৰাকীৰ মূৰৰ পৰা মাত্ৰ কিঞ্চিত মানৰ আঁতৰেদি পাৰ হৈ যায়। যদি এই শিলটো এখেতৰ মূৰত লাগিল হয় তেন্তে কি হ'ল হয় বাৰু? এই বাইদেউগৰাকীয়ে ৰাস্তা পাৰ হৈছে, কিন্তু এখেত হয়তো কিবা গভীৰ চিন্তা কৰি আছিল, সেয়ে কেনিও লক্ষ্য নকৰাকৈ আগবাঢ়ি গৈ আছে। কিন্তু এখেতৰ অসাৱধানতাই এখেতৰ বাবে মৃত্যুৰ কাৰণ বনিলে হয়। বাইদেউগৰাকীৰ ভাগ্য ভাল যে গাড়ীখনে এখেতক খুন্দিয়াৰ বিপৰীতে এখেতেহে গাড়ীখনক খুন্দা মাৰিলে। অভাৰ কনফিডেন্সে কেতিয়াবা বিপদ মাতি আনিব পাৰে। যেনে এই গাড়ী চালকজনক চাওক, এই চালকজনে ভাবিলে যে তেখেতে ৰেলগেট বন্ধ কৰাৰ আগতে গাড়ীখন পাৰ কৰিব পাৰিম বুলি, কিন্তু এখেত পাৰ হ'ব খোজোতে ৰেলগেট বন্ধ কৰি দিয়া হয় আৰু গাড়ীখন ৰেল লাইনৰ ওপৰতে ৰৈ যায় আৰু খন্তেক মুহূৰ্তৰ পাছতে ধুমুহা গতিত অহা ৰেলখনেই গাড়ীখনক মহতিয়াই থান বান কৰি দিয়ে। কিন্তু এই ড্ৰাইভাৰজনৰ ভাগ্য চাওক, গাড়ীখনৰ পিছচোৱা সম্পূৰ্ণৰূপে ভাঙি যায় যদিও কেবিনটো কিন্তু ভঙাৰ পৰা ৰক্ষা পৰে, ফলতে ড্ৰাইভাৰজন ভয়ংকৰ মৃত্যুৰ পৰা বাচি যায়। এই মানুহজনৰ কথা কি ক'ব? এখেত ৰাস্তাৰ কাষত ৰৈ থকা অৱস্থাতে হঠাৎ কাষতে ৰখাই থোৱা ৰিকভাৰী ভেনখনৰ কেৰেংডাল এখেতৰ ফালে ওলমি আহে আৰু এই মানুহজন কথমপি ৰক্ষা পৰে। কেৰেংডাল যদি এখেতৰ মূৰত লাগিল হয় তেন্তে কি হ'ল হয় ভাবি চাওকচোন। অলিম্পিকৰ এই প্ৰতিযোগীজনে পুল ষ্টিকডাললৈ জাম্প মাৰে ঠিকেই, কিন্তু হঠাৎ কি হয় আপুনি চাওকচোন। এই পুল ষ্টিকডাল যদি এখেতৰ পেণ্টত নোসোমাই বেলেগ ক'ৰবাত লাগিল হয় তেন্তে কি অৱস্থা হ'ল হয় কল্পনা কৰকচোন। ৰাস্তাত গৈ থকা এই ব্যক্তিজন সঁচাকৈ বহুত লাকি। এখেতে গৈ থাকোঁতে হঠাৎ কাষৰ বিল্ডিঙৰ পৰা এখন বৃহৎ আকাৰৰ গ্লাছ আহি তেখেতৰ নিচেই কাষত সৰি পৰে আৰু গ্লাছখনে এই ব্যক্তিগৰাকীক স্পৰ্শ কৰি যায়। কি আচৰিত চাওকচোন, যদি এই গ্লাছখন 1 ছেকেণ্ড পলমকৈ পৰিল হয় তেন্তে এখেতৰ কি অৱস্থা হ'ল হয়। ইয়াকে কয় ৰাখে হৰি মাৰে কোনে। চ' গাইজ, এই ভিডিঅ'টোত ইমানেই। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে। যদিহে ভিডিঅ'টো চাই ভাল পালে তেন্তে এটা লাইক কৰি দিব আৰু ভিডিঅ'টো সকলোৰে সৈতে শ্বেয়াৰ কৰি দিব। আৰু যদি আপুনি এতিয়ালৈকে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। তেন্তে পুনৰ এটা ইণ্টাৰেষ্টিং ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে